बेसायख'थिनि समाव खोथा होनाय बायदि समायखिराखौ मावफुंगोन एमएलए बिश्वजित दैमारी बिथाङा मन्त्रि आफाद दाखांनायनि उनाव दिनै उत्तर कुशीजों लोगोसे माखासे ओनसोलाव दावबायहैयो बिश्वजित दैमारी बिथाङा बेसायख'थिनि सिगां ओनसोलाव लोंनाय दै जगायनायनि खोथा होदोंमोन। भारत भुटान सीमा ओनसोलाव दावबायनानै सुबुंफोरनि जेंनाखौ लानानै सावरायो एमएलए बिश्वजित दैमारी बिथाङा। भुटान हादरजों सावरायना दै लाबोनायनि खोथा फोरमायो एमएलए बिश्वजित दैमारी बिथाङा। सुबुंफोरनि हान्थामेलानि जेंनाखौ नोजोर बोनानै खोथा होनाय बायदि दिरें दैमानि सायाव गंसे दालां फसंनायनि खोथाबो फोरमायो एमएलए बिश्वजित दैमारी बिथाङा। बिनि उनाव इउसिसिखौ लानानै हादरसा सरकारा लानाय माखासे थिरांथानि सायावबो बिबुंथि लाखियो एमएलए बिश्वजित दैमारी बिथाङा आरो लोगोसे हादराव दिनैनिफ्राय बारायनाय पेट्रल आरो डिजेलनि सायावबो माखासे बिबुंथि होयो बिथां एमएलएआ। যে গোটেই আমাৰ বাগানপাৰালৈকে মানে ইয়াতে দং বান্ধ বান্ধি ফালে পানী লৈ যাবলগীয়া হয় আৰু খেতি হিতুইদি কৰে। গতিকে সেইটোৱে এই অঞ্চলৰ ৰাইজৰ সবতকৈ ডাঙৰ সমস্যা আৰু দৈনন্দিন জীৱনত সেইটো নহ'লে নচলে। মই প্ৰতিশ্ৰুতি দিছিলোঁ যে সেইটো আমি নিৰ্বাচনৰ পিছত চাম আৰু যিকোনো প্ৰকাৰে পাৰ্মানেণ্ট এটা ষ্ট্ৰাকচাৰ কৰিব পাৰে নেকি টেকনিকেলি সেইটো লৈ ফালে মানে আমি কাম কৰিম। সেই হিচাপে মই আজি আহিছোঁ অলপ সময় পোৱাৰ কাৰণে চালোঁ 4টা না 5টা আছে আৰু এটা চাবলৈ আছে। গতিকে খুব এটা মানে কি কয় সহজতে হোৱা নহয়, আমাক ডাঙৰ ষ্ট্ৰাকচাৰ লাগিব। এটা বান্ধত হয়তো 50 কোটি টকাও লাগিব পাৰে। গতিকে 200, 300, 400 কোটি টকাৰ প্ৰজেক্ট আমাক লাগিব ইৰিগেশ্যনৰ কাৰণে আৰু খোৱা পানী এইটো চাইছোঁ। মই যেটো ক'লোঁ যে আগতে পানীৰ সমস্যা থাকোঁতে ভূটানৰ পৰা ডাইৰেক্টলি আনি ফালে 25,000 পৰিয়ালক আমি পানী দিছিলোঁ বিনা কাৰেণ্টত, মানে গ্ৰেভিটিৰ দ্বাৰাই নিজে নিজে চুচৰাই যায়, নিজে ফিল্টাৰ হৈ নিজে ঘৰে ঘৰে গুচি যায়। ঠিক চেম স্কিমটো আমি ইয়াত কৰিব খুজিছোঁ আৰু সেইটোৰ কাৰণে নাই আমি পজিশ্যনটো চব ঠিক হোৱাৰ পিছতে ভূটানৰ লগত ভূটানতো একো নাই, পাৰ্মিশ্যন মাত্ৰ লাগে, তেওঁলোকে এলাউ কৰিব লাগে। প্ৰথম আমাৰ প্ৰজেক্টটো মানে সাকসেস হ'বলৈ হ'লে মানে আমি ইয়াত কি কৰিব লাগিব, কোনখিনি এৰিয়াৰ পৰা পানী আমি আনিব লাগিব, ৰাইজক যদি বিলাব লাগে তাত ষ্ট্ৰাকচাৰ আমাক কি লাগিব, এই গোটেইখিনি ঠিক ঠাক কৰি আমি ফাইনেল এটা সিদ্ধান্ত ল'ম আৰু এই সিদ্ধান্ত ফাইনেল হোৱাৰ পিছত চৰকাৰৰ লগত আমি ফাইনেল সিদ্ধান্ত হৈহে ভূটানৰ লগত আমি কথাটো পাতিম যে আমি ভূটানৰ ভিতৰৰ পৰাই পানীটো আনিব খুজিছোঁ। হয় সেইটো এইকাৰণে মোৰো প্ৰথম প্ৰায়ৰিটি সেইটো। গতিকে আজি আহিছোঁ, অহাৰ পিছত আমি এতিয়া বিভাগীয়ভাৱে এক্সপাৰ্ট কোন আছে এই প্ৰজেক্টবিলাক কৰিবৰ কাৰণে। এতিয়া ইৰিগেশ্যনৰ সেই প্ৰজেক্টটো কৰিবলৈ আমি হয়তো হায়াৰো কৰিব লাগিব পাৰে। ইমান এটা মানে কি কয় সময়ে সময়ে ভূটানৰ পৰা অভাৰ ফ্লাডেড পানী আহি যায় আৰু খুব ফৰ্চফুলি আহে, সেইটো যদি ধৰি ৰাখিব লাগে আৰু অন্য তাৰ দ্বাৰা যাতে ছাইড এফেক্ট হ'ব নোৱাৰে, নহ'লে আকৌ কোনোবা ফালে ডাইভাৰ্ট হৈ গ'লে আৰু ডাঙৰ বিপদ হ'ব। আমি খেতিত লাগে কৈছোঁ, চতালে বৈ গৈ থাকিলে আকৌ বিপদ হৈ যাব। আমাক লাগে যিটো মানুহে আমাৰ ইঞ্জিনিয়াৰখিনিক গাইড দিব পাৰে। ডেফিনেটলি মোৰ সেইটোৱেই কাম, ৰাইজৰ প্ৰতিনিধি হৈছোঁ মই, ইয়াৰ বিধায়ক এতিয়া, আৰু বিধায়ক হিচাপে মোৰ কাম ৰাইজৰ যিমান কৰণীয় আছে সেইটোৱেই মোৰ কাম।